কয় এতিয়া মানাম চাব যাব আমাৰ আজি এই গাড়ীখনত আমাৰ কনেং বহুত কেইজনী আছে লেডিজ সদায় ফাৰ্ষ্ট ন আমি সদায় পিছত চাওক পিছত বহিলো আমি কি ৰিয়েলাইজেশ্যন হৈছে তাই এই আমাৰ নেপালী হিৰো নেপালী হিৰো আজি চেত্ৰী ছাৰ ৰামৰো লৈছে ৰামৰো কোনোবাই আপোনাক কৈ নিদিয়েতো মই তিমিলাই মায়া কৰিছো বুলি কাৰ কাৰণে ল'ব চেত্ৰী ছাৰ কওকচোন কিয় ভিডিঅ' কৰা ন পিলপিলি অসমৰ পৰিৱেশে পোৱা গৈছে ইয়াত দেখাতটো সেনেকুৱাই লাগিছে ভালে লাগিছে অসমীয়া পৰিৱেশ কোনটো ৰিলছ বনাবা কোনটো গানত আলোচা আপোনাৰ মধুপুৰ সত্ৰৰ মানে ওচৰে পাজৰে আপোনাৰ অসমীয়া গাঁও আছে না মানে অসমৰ পৰা যদি আপোনাৰ ইয়াত আপোনাৰ মধুপুৰ সত্ৰ যদি চাবলৈ আহে তেওঁ যদি ৰাতি থাকিব বিচাৰে ক'ৰবাত তেনেকৈ থকাৰ ব্যৱস্থা আছে চবৰে লৈ লোৱা আমাৰ সোমাং চেত্ৰী দুআষাৰটো ইউজ কৰিব লাগিব আমাৰ সোমাং চেত্ৰী মহোদয় একাষাৰ গ'লেও হ'ব ন তাকেতো আজি আমি গৈ আছোঁ কোচবিহাৰ ৰাজবাৰী চাবৰ কাৰণে কোচবিহাৰ আমি ৰাজবাৰী যাম লগতে আমি মধুপুৰ যাম আমাৰ লগত আছে সোমাং চেত্ৰী ছাৰ এইফালে আছে আমাৰ জ্যোৎস্না বাইদেউ এয়া জ্যোৎস্না বাইদেউ তাৰপিছত এইফালে আমাৰ বিশাখা বাইদেউ এবাৰ চাই দিয়ক তাৰপিছত আমাৰ পিংকি বাইদেউ কথা পাতি আছে আমাৰ সোমাং চেত্ৰী মহোদয়ে অলপ দুআষাৰমান ক'ব দুআষাৰটো ইউজ কৰিবে সেইটো কমন কওক হাই গাইজ আজি আমি গৈ আছোঁ কোচবিহাৰ ৰাজবাৰী চাবলৈ আৰু ৰাজবাৰীৰ পৰা আমি যাম মধুপুৰলৈ আমাৰ উল্টা হ'ল নেকি আচ্ছা প্ৰথমতে আমি যাম কোচবিহাৰত আমি প্ৰথমতে চাম মধুপুৰ সত্ৰলৈ যাম মধুপুৰ সত্ৰৰ পৰা আকৌ আহিম ৰাজবাৰী চাবলৈ আমাৰ জাৰ্ণিটো ষ্টাৰ্ট হৈছে ৰাতিপুৱা 8টা বজাত এতিয়া 8টা বজাত আছিলে আমাৰ প্লেনিং মতে কিন্তু এতিয়া 8:30 হৈছে আমি এজন কলিগৰ কাৰণে ৱেইট কৰি আছোঁ আপোনালোকে দেখা পাইছে দৃষ্টান্তখিনি আমি জাষ্ট ইয়াত আছোঁ গৌৰীপুৰত আৰু গৌৰীপুৰৰ পৰা আমাৰ জাৰ্ণিটো ষ্টাৰ্ট হ'ব ৰাতিপুৱা একদম মানে একেবাৰে ৰাতিপুৱা ওলালোঁ কাৰণ ব্ৰেকফাষ্ট একো কৰা নাই ৰাস্তাত গৈ পেলাই ব্ৰেকফাষ্ট কৰিম আৰু আমাৰ একদম মানে এই প্লেনিংটো প্ৰায় 4-5 দিনৰ পৰা হৈ আছিলে একদম মানে ভাল লাগিছে আজি ফাইনেলি হৈ গ'ল প্লেনিংটো যিহেতু চাই থাকিব পিলপিলি এয়া চাওক আমাৰ পিলপিলি আহি আছে এয়া আমাৰ সোমাং চেত্ৰী ছাৰৰ ভিডিঅ' কৰাত লাগিল তেওঁৰ এটা ইউটিউব চেনেল আছে আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তাত গৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰিব ল'ব নেকি আপুনি চেত্ৰী ছাৰে ললিপপ খাইছে চাওক চেত্ৰী ছাৰ ললিপপ লৱাৰ পিলপিলিৰ কাৰণে সিংহক ল'ৰাবিলাকক কি বুলি কয় কয় এতিয়া মানাম চাব যাব কনেং মেনাম মানে কি মানাম মানে আপোনাৰ প্ৰিয় কি আচ্ছা প্ৰিয় আপোনাৰ জাজ ভাল পায় আৰু আচ্ছা আমাৰ আজি এই গাড়ীখনত আমাৰ কনেং বহুত কেইজনী আছে এইফালে আমাৰ পিংকি বাইদেউ আগতে বাইদেউ কৈছা মই কোনটো বিশ্বাস কৰোঁ এইফালে আমাৰ যোৰহাটৰ কনেং এইফালে আমাৰ তেজপুৰৰ কনেং এইটো কনেং নহয়
পিলপিলি আছে পিলপিলি কোনে ইয়াতে আমি যেহেতু 8জন আছো 8জনৰ ভিতৰত কোনোবাই চাব যায় আৰু কোনোবা খাব যায় যোৱাকালি যিটো প্লেনিং মতে গতিকে খাবলৈ যোৱা আৰু চাবলৈ যোৱা আমাৰ মিলি যেহেতু তো এতিয়া ব্লগিং কৰি আছে সি ট্ৰাইবৰ্ড লৈ পেলাই একদম মানে কি আৰু সিটো নিজে হেণ্ডসাম হৈ আহিছে পিলপিলি তুমি কিবা ক'বা নেকি অনুষা এই মামাই তোমাক পিলপিলি বুলি মাতিছে লেডিজ সদায় ফাৰ্ষ্ট ন আমি সদায় পিছত চাওক পিছত বহিলোঁ আমি কি ৰিয়েলাইজেশ্যন হৈছে তাই বেলেগ এটা পচালি আৰু কাঠৰ এই আমাৰ নেপালী হিৰো নেপালী হিৰো আজি চেত্ৰিছ আৰু ৰামৰো লাগিছে ৰামৰো আজি কোনোবাই কৈ নিদিয়েতো মানে এটাই কয় তোমাৰ তুমিতো ঘৰৰ এটাই তো তোমাক কি ক'ব ভাই বুলি মাতে ভাই ভাই কয় এনেই মানে তোমাৰ ডাঙৰ সৰুকে তাক কিবা সেয়া কয় নহয় সৰু কাঞ্চা বুলি কয় সেইটোৱে কৈছো সৰুটো কাঞ্চা মানে ছোৱালীটো কাঞ্চি মোৰ লগৰজনী আছিলে একো কাঞ্চি কাঞ্চি পাতি থাকোঁ মানে কোনোবাই আপোনাক কৈ নিদিয়েতো মই তিমিলাই মায়া কৰিছোঁ বুলি হা মই তিমিলাই মায়া কৰিছোঁ এতিয়া গাড়ীত পাম্প চেক কৰিব ইমান দূৰলৈ যাত্ৰা কৰি আছো গতিকে পাম্প চেক কৰাটো ইম্পৰ্টেণ্ট ৰাস্তাতে যদি কিবা হৈ যায় তাৰ হাৱাই নাই সি হাৱা দিয়ে কাৰবাৰ কৰে ইয়াত 4জন বহিব পৰা হ'ব তাতে ইয়াতো 4জন 8জন হ'ল সিফালে আগত 1জন 9জন যাব পাৰিব একো নুশুনে আমাৰ আগতে থাকিলে ডিব্ৰুগড়তো তেনেকুৱা হয় কাগজ কলম উলিয়াওঁ আৰু এওঁ লিখে আমি প্লেনিং কৰোঁ হৈ যায় এবাৰ মানে ইমানে সাহস বাঢ়িল আমাৰ অকল ছোৱালী পাৰ হ'লো গেট পাৰ হ'লো অসমৰ গেট পাৰ হ'লো যে আমি অসম আৰু পশ্চিম বংগৰ সীমান্ত পাৰ হ'লো পদাৰ্পণ কৰিলোঁ আমি কোচবিহাৰ ৰাজবাৰী গৈ আছোঁ আমি কোচবিহাৰত ইতিমধ্যে আমি সোমালোঁ ব্ৰেকফাষ্টটো পালেই হ'ল দুখনমান পুৰি পালেও মানে চলি যাব কিন্তু পাব লাগে আৰু একাপ চাহ আৰু দুখন পুৰি এই মিলিয়ে গাড়ীখন আনিলেই লং ড্ৰাইভ হ'ব যিখন থৈ আহিছে তাৰ আগতে হেৰি কৰা খালি এনেকৈ গৈ পেলাই ভাল লোকেশ্যন য'তে আছে সেইবিলাক থাকি পেলাই বৰ্ডাৰ চৰ্ডাৰ নহয় থাকিব লাগিব কিবাকে এখন বিচাৰি পালো আমাৰ কপাল মিলিলে ন পিলপিলি সাবস্ক্ৰাইব কৰিবা আকৌ তুমি মামাৰ চেনেলটো বা দুটা মামাৰ চেনেল আছে আমি আহি অৱশেষত মধুপুৰ পালোহি আপোনালোকে দেখা পাইছে এয়া হৈছে মধুপুৰৰ মেইন গেট আমি সোমাম আৰু আপোনালোকক তাৰ ভিতৰৰ দৃশ্যাংশখিনি আপোনালোকক ধুনীয়াকৈ দেখুৱাম আপোনালোকে ভিডিঅ'টি চাই থাকক ভিডিঅ'টি উপভোগ কৰক ফাইনেলি আমি আহি পাইছোহি বিয়া আছে ভালে হ'ল দিন বোলাই মেহমান খাই যাম আৰু নেকি বিয়া খাই যাম আজি আমি গোটেইখন হেৰিয়ে অসমীয়া এৰিকুমান লগতে এখন বিয়াৰ বাছ এখন আছে এখন দুখন আছে তো আমি ইয়াতে আহিছোঁ কিন্তু আজি বিয়া খাবলৈ পাম বিয়া খাবলৈ পাব বোলে আমাৰ চেত্ৰী ছাৰ নামাতা বিয়া মেহমান হৈ আহিছোঁ খাব পাওঁ নাপাওঁ নাজানো চাবতো পাম খোৱাটো পিছৰ কথা চাব পাম হ'ব দিয়ক দৰা কইনাক আশীৰ্বাদ দি যাম আশীৰ্বাদ দিব পৰা হ'ল তাকেতো দৰা কইনাক এটা আশীৰ্বাদ দি যাম আশীৰ্বাদ দিব পৰা হ'ল এইখন কি এইখন অসমৰ গাড়ী
এছ লিখা আছে 01 অসমৰ পৰা আহিছে ৰিজাৰ্ভ কৰি এয়া হৈছে মধুপুৰৰ গেট বেক সাইড আৰু এয়া হৈছে মধুপুৰ এইখন আমি লৈ আহিলোঁ এইখনত আমি আহিলোঁ স্কৰপিঅ'ত মধুপুৰ ওপৰতে লিখা আছে শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠ প্ৰয়াণ ধাম বিশাখাবাইত একদম বেলেগৰ ফৰেনাৰ হেভি আৰু কেমেৰা যদি ফটো কেনেবাকৈ বেয়া হয় পিলপিলি যোৱা ফটো উঠিবলৈ যোৱা মই পিলপিলি যোৱা পিলপিলি যোৱা আগলৈ যোৱা ফটো মাৰা যোৱা আমাৰ পিলপিলি কিয় ভিডিঅ' কৰা ন পিলপিলি অকল ভিডিঅ' কৰাত থাকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মূৰ্তি নিৰ্মাতা হৈছে ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱা পেডেষ্টেল ভাতৃ শ্ৰী তীব্ৰ কুমাৰ বৰুৱা বাসস্থান ৰজা মৈদাম গছপুৰীয়া আলি যোৰহাট অসম এয়া আমি মধুপুৰ সত্ৰ আহি পালোঁ তাৰপিছত এতিয়া আমি মধুপুৰ সত্ৰৰ ভিতৰলৈ গৈ আছোঁ কি দেখিম নাজানো ফাৰ্ষ্ট টাইম মানে অসমৰ পৰিৱেশে পোৱা গৈছে ইয়াত দেখাতটোতো সেনেকুৱাই লাগিছে ভালেই লাগিছে অসমীয়া পৰিৱেশ বেংগলত থাকিও অসম যেন অনুভৱ হৈছে আৰু যোৰহাটৰ সেইটো শব্দটো শুনিলোঁ ভালেই লাগিছে আৰু পিছত হয়তো আৰু অলপমান বেছি ভাল লাগিব আশা কৰোঁ ইফালে যাওঁ এইটো চোৱা ঘামি গৈছা ইফালে আমি অলপ ভিডিঅ' কৰোঁ ন এইটো কোন এইটো কি হয় ৰাক্ষ নেকি নাৰিকল লগা নাই এইটো এটা নাৰিকল গছ এইটো এটা নাৰিকল গছ এইটো এটা তোমালোকৰ গৰু আছে গৰু এইটো গৰু নাই বৰপেটাত গৰু এইটো পুখুৰী সৰু পুখুৰী এটা ন কোনটো ৰিলছ বনাবা কোনটো গানত আনুষা কোনটো গানত বনাবা তুমি নাচ ৰিলছ বনাবা এটা মই বনাই দিমতো তুমি নাচিলেই হ'ল হে নাচিব নোৱাৰিবা বাহিৰত কি বস্তু পাওঁ চাওঁ বজাৰত কি বস্তু আছে চাওঁচোন ইয়ে চাওক বেগ মধুপুৰ গেটখন অলপ দেখাব বিচাৰিছোঁ এয়া হৈছে মধুপুৰ গেট সতীশা কিবা ল'ব নেকি হে কিবা ল'ব নলয় ল'বলগীয়া নাই ইয়াত শংকৰদেৱৰ ফটো আছে চাওক অসমীয়া ফুলাম গামোচা তো ৰাজবংশী গামোচা এইটো ফটোটো কি বাইনিংটো ভাল
বান্ডিংটো আপোনাৰ এইটো ভাল দিব এইটো ভাল অনুষা কি লৈছা ধুনীয়া লৈছা খাৰু তোমাৰ কাৰণে কিবা ল'ব নেকি আপুনি একো নলয় হা খালী হাত যাব লওক কিবা এটা লওক চিন হিচাপে কাৰ কাৰণে ল'ব চেত্ৰী ছাৰ কওকচোন হ'ল লওক 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 অলপ কম দামত দিব দিয়ক পঢ়ি গ'ল নে আপুনি লৈছিলে কি কি ল'বা একো নোলোৱা মায়ে লৈ নিদিয়ে ন তোমাৰ লৈছো না চেছ কৰি দিছে বেটাৰী পিংকিৰ বেটাৰী চেছ কৰি দিছে আমাৰ চেত্ৰী ছাৰে অনুষাৰ কাৰণে কিবা এটা কিনি দিছে কি কিনি দিছে আমাই অনুষা এইটো কিমান অনুষা কি লৈ দিছে বাবা অনুষা টাইগাৰ মামাই কিনি দিছে ন মামা ক'ত আছো মধুপুৰ সত্ৰত আছো মধুপুৰ সত্ৰত আছো তো আমি এয়াকে ক'ব বিচাৰিছিলোঁ যে যদিও আমি ৱেষ্ট বেংগলত আছোঁ আমি ইয়াতে পূৰা শুদ্ধ অসমীয়া ভাষা শুনিছোঁ ইনফেক্ট সৰু সৰু ল'ৰা দুটা মানে বিহু গীতো গাই আছিল তাৰপিছত আপোনালোকে দূৰৰ যাত্ৰীবিলাক যে আহে সত্ৰ ভ্ৰমণ কৰিবৰ কাৰণে তেওঁলোকৰ কাৰণে থকাৰ ব্যৱস্থা আছে এই মানে থকা খোৱাৰ সকলো ব্যৱস্থা আছে তাৰপিছত বেক চাইডে এটা নতুন বিল্ডিং বনাই থকা হৈছে যিহেতু এইটো অলপ পুৰণা হৈছে গতিকে ইয়াতে আহি আপোনালোকে একো অসুবিধা নাপাব সকলো থকা খোৱাৰ ব্যৱস্থা আছে আহিব চাব খুবেই ধুনীয়া ঠাই মধুপুৰ সত্ৰৰ পিছফালখন গোটেইখিনি অসমীয়াত লিখা আছে ইয়াত গোটেইখিনি অসমীয়াত লিখা আছে আপোনালোকে চাইছে দাপালু ভকত গাঁও চিমলাগুৰি এইসমূহৰ নাম দি আছে আপোনালোকে ইয়াতে চাব পাৰিছে ধুনীয়াকৈ এইটো হ'ল যাত্ৰী গৃহ জয়গুৰু শংকৰ যাত্ৰী গৃহ ইয়াতে লিখা আছে ইয়াতে যাত্ৰীসমূহ আহি পেলাই ইয়াতে বহিব পাৰিব আৰু ইয়াত বিভিন্ন দাতাসমূহৰ নাম দি তাতে আপোনালোকে পিছফালে আহিছোঁ আৰু তালৈকে ইয়াতে ঠিক আছে শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠগামী স্থান মহাৰাজ নৰনাৰায়ণ চিলাৰাই যেতিয়া কোচ ৰাজ্য শাসন কৰিছিলে তেওঁলোকৰ ৰাজত্বকালত মহাপুৰুষ কোচ ৰাজ্যত ধৰ্ম প্ৰচাৰ কৰিবলৈ আহি পাটবাউসীতে 18 বছৰ আছিলে তেওঁ তাতে থাকি তেওঁ ধৰ্ম প্ৰচাৰ কৰিছিলে শেষ কালত চিলাৰাই ইয়াতে সত্ৰ পাতি দিছিলে মহাৰাজ নৰনাৰায়ণ চিলাৰায়ে ইয়াতে সত্ৰ পাতি দিছিলে 500 বছৰ আগতে তেওঁলোকে প্ৰতিষ্ঠা কৰা মধুপুৰ সত্ৰ মহাপুৰুষ শংকৰদেৱ শেষকালত ইয়াতে বৈকুণ্ঠগামী মহাৰাজ নৰনাৰায়ণ ৰজাই গুৰুজনৰ ওচৰত শৰণ বিচাৰিছিলে গুৰুজনে কৈছিল যে মহাৰাজ ৰাতিটো ঈশ্বৰে ভালে ৰাখিলে পুৱাবেলা আহি মই আপোনাক শৰণ দিম এই বুলি কৈ আহিলে আহি ভকতসকলক ক'লে
যে মোৰ দেহা ভাল নহয়, মই বৈকুণ্ঠত যাওঁ নেকি, তোমালোকে হৰি কীৰ্তন কৰা, এই বুলি কৈ তেওঁ এনেকৈ পোক মোৱাকৈ বহিলে। এতিয়া ভকতসকল আহিলে পশ্চিমফালে সেৱা কৰে, গুৰুজন পোক মোৱাকৈ বহি মালা জপ কৰি আছিলে। এনেতে আধা ৰাতি তেওঁ বৈকুণ্ঠত গ'ল। পিছত মহাৰাজ নৰনাৰায়ণ চিলাই বোলে গুৰুজন যেফালে মুখে বহি বৈকুণ্ঠত গ'ল, গুৰুগৃহৰ সন্মুখখন সেইফালেই কৰা হওক। সেইকাৰণে সেইটো উদ্দেশ্যতে গুৰুগৃহটো পোক মোৱাকৈ বনায় আৰু সকলে আহি পশ্চিমফালে এয়া হ'ল গুৰুজনৰ বৈকুণ্ঠগামী সত্ৰ। পিছত মহাপুৰুষ শংকৰদেৱৰ পবিত্ৰ যে ইয়াৰ পৰা 12 কিলোমিটাৰ আঁতৰত কাকতকুটা, তোলচা নদীৰ কিনাৰতে কাকতকুটা নামৰ এখন থান আছিলে। সেই তাতে গুৰুজনক খৰি দিছিলে। খৰি দিয়াৰ পিছত তেওঁ চিতা ভস্ম ধূলি এনেকুৱা পিতলৰ কলহত ভৰাই আনি এই গুৰুগৃহৰ মানে য'ত তেওঁৰ থকা বাহা আছিলে, মন্দিৰটো য'ত আছে এতিয়া বৰ্তমান, তাতে তেওঁৰ খেৰৰ আছিলে গুৰুগৃহটো। এই গুৰুগৃহৰ ভিতৰত সেই কলহটো ৰখা আছে। তাৰে ওপৰতে পিছত 1964 চনত এই মন্দিৰটো বনাইছে গুৰুগৃহটো পুনৰ নতুনকৈ। এইটো মন্দিৰটো 1568 চনত তেওঁ বৈকুণ্ঠগামী হৈছে মহাপুৰুষ। মন্দিৰটো নিৰ্মাণ কৰিছে 1964 চনত। 1964 চনত অসমৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা, পাঞ্জাৱৰ ৰাজ্যপাল আছিলে সেই সময়ত মহেন্দ্ৰ মোহন চৌধুৰী, আৰু লাষ্ট ৰজা আছিলে জগদ্দীপেন্দ্ৰ ভূপ বাহাদুৰ, আৰু সেই সময়ত বেংগলৰ মুখ্যমন্ত্ৰী আছিলে প্ৰফুল্ল চন্দ্ৰ সেন। 1964 চনত এইবিলাক কাম আৰম্ভ কৰিছে। 68 চনত বাবু উদ্বোধন কৰিছে, 4 বছৰ লাগিছে। এয়া আৰু এই উদ্বোধনী অনুষ্ঠানত এওঁলোক সকলোৱে উপস্থিত আছিল। বেংগলৰ মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু কোচ ৰজা জগদ্দীপেন্দ্ৰ ভূপ বাহাদুৰ, মহেন্দ্ৰ মোহন চৌধুৰী আৰু বেলেগ গণ্যমান্য ব্যক্তিও আছিলে। আপোনাৰ মধুপুৰ সত্ৰৰ মানে ওচৰে পাজৰে আপোনাৰ অসমীয়া গাঁও আছে না? আছে। অসমৰ মানুহ আমাৰ সত্ৰৰ আশে পাশে আমাৰ কোচ ৰাজবংশী মানুহ ইয়াতে বহুত ভকত হৈছে। ওচৰত বৰ্তমান আগতে বহুত আছিলে। গুৰুজনে ইয়াত কিয় ৰৈ গ'ল? ইয়াতে কোচ মানুহৰ সেৱা ভকতিত তেওঁ ইয়াতে ৰৈ গ'ল। গতিকে সেইকাৰণে তেওঁ ইয়াতে আৰুতো বহুত ঠাই আছিলে, বহুত ঠাইত তেওঁ বহুত জেগাত যাই বৈকুণ্ঠগামী হ'ব পাৰিলে হয়। এইখিনি তেওঁ বাছি লৈছে। ইয়াৰে মানুহৰ ভক্তি সেৱা ভকতি দেখি তেওঁ ইয়াতে মান খাই গ'ল, ইয়াতে ৰৈ গ'ল আৰু ইয়াতে শেষত বৈকুণ্ঠগামী হ'ল। এতিয়া এই বৰ্তমান 30 ঘৰমান আছে সত্ৰৰ লগত জড়িত। তেওঁলোকৰ ঘৰত গুৰু আসন স্থাপনা আছে। বেলেগ দেৱ দেৱী পূজা পাতল নকৰে, অকল গুৰুজনৰ শাস্ত্ৰ গুণমালা প্ৰতিষ্ঠা কৰি চাকি বন্তি লগাই হৰি কীৰ্তন কৰিছিল। মানে অসমৰ পৰা যদি আপোনাৰ ইয়াত আপোনাৰ মধুপুৰ সত্ৰ যদি চাবলৈ আহে, তেওঁ যদি ৰাতি থাকিব বিচাৰে ক'ৰবাত তেনেকৈ থকাৰ ব্যৱস্থা আছে? অসমৰ যিকোনো ঠাইৰ পৰা আহি ইয়াতে সকলো ব্যৱস্থা কৰিছে অসম চৰকাৰৰ। ইয়াত যিমান ঘৰ দুৱাৰ আছে গোটেইখিনি অসম চৰকাৰে অসমৰ প্ৰত্যেক মুখ্যমন্ত্ৰী ইয়ালৈ আহিছে, কিবা না কিবা এটা অনুদান দিছে। সৰ্বানন্দ সোণোৱাল চাহাব আহিছিল 17 চনৰ 17 ডিচেম্বৰত, আৰু হেমন্ত বিশ্ব শৰ্মা চাহেবো আহিব, তেওঁ আহিম বুলি কৈছে। আৰু ইতিমধ্যে তেওঁ মধুপুৰ সত্ৰৰ উন্নয়নৰ কাৰণে 35 কোটি টকা আগবঢ়াইছে। সেইখিনি আৰম্ভ হ'লে বৰ মানে আৰু সুবিধা হ'ব, আৰু কোনো অসুবিধা নাপায়। ইয়াতে আপোনাৰ নাম কীৰ্তন হয়। নাম কীৰ্তন বা মহাপুৰুষ শংকৰদেৱ গুৰু ঘৰত থাকিছিল, আৰু সেইফালে কীৰ্তন ঘৰ এভাগ আছে। এয়া ছয়কুৰি ভকত আছিলে গুৰুজনৰ লগত। ছয়কুৰি ভকতৰ সৈতে তেওঁ কীৰ্তন ঘৰ তাতে 14 প্ৰসংগ কৰিছিল। 3 টাইম, ৰাতিপুৱা 8টা মানত হয়, আবেলি 3টাত হয়, আকৌ 6টা বজাত
সন্ধ্যা নৃত্য প্ৰসংগ হয়। আকৌ আইসকলৰ নাম 4টা বজাত সদায় হয়। আমাৰ 3 প্ৰসংগই 14 প্ৰসংগত আৰ্হিত কৰে। আইসকলৰ নামো হয় সদায় 4 টাইম হয়। আইসকলৰ নাম লৈ 4 টাইম প্ৰসংগ হয়। আৰু প্ৰতি দেওবাৰে ভাগৱত পাঠ হয়। ওচৰৰ ভক্তসকল আহে অংশগ্ৰহণ কৰে। আমি শেষত মধুপুৰৰ পৰা ওলাই আহিলোঁ। আমি আকৌ ৰাজবাৰী যাম। ৰাজবাৰী ভিডিঅ' আপোনালোকক নেক্সট ভিডিঅ'ত লৈ আহিম। আপোনালোকে ভিডিঅ'টি চাব, আপুনি নিশ্চয় ভাল পাব।